हेलो बন্ধुসকল स्वागतम जनाइছো আপোনালোকক মোৰ অন্যটা ভিডিঅলৈ আপোনালোকে কেনেকৈ সৰকাৰি পকি খৰচালৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব মই এই ভিডিঅত আপোনালোকক সম্পূৰ্ণ দেখুৱাম আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ চাই থাকিব স্বচ্ছ ভাৰত মিছন বুলি আপোনালোকে ইয়াত টাইপ কৰিব মই দেখুৱাই আছো আপোনালোকক স্বচ্ছ ভাৰত মিছন টাইপ কৰি আপোনালোকে কি কৰিব ইয়াত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত প্ৰথম যেটো লিংকটো আছে আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে আকৌ নতুন এটা পেজ খোলা দেখিছে আপোনালোকে কি কৰিব ইয়াত আপোনালোকে স্ক্ৰল কৰি অলপ আপোনালোকে দেখিছে এপ্লিকেশন ফৰ্ম ফৰ IHHL আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে আপোনালোকে প্ৰথম আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিবলৈ হলে কি কৰিব লাগিব আপোনালোকে সিটিজেন ৰেজিষ্ট্ৰেচন আছে আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকে ইয়াত মোবাইল নম্বৰ এন্টাৰ কৰিব আৰু ইয়াত আপোনাৰ নেম এন্টাৰ কৰিব নেম অফ সিটিজেন আপোনাৰ নেম এন্টাৰ কৰিব আৰু আপুনি কি কৰিব ইয়াত মেল না ফিমেল আপোনালোকে সিলেক্ট কৰি লব আৰু ইয়াত আপোনালোক এড্ৰেছ দিব আপোনালোকে ইয়াত আৰু ষ্টেট সিলেক্ট কৰিব আসাম আৰু ইয়াত ই ক্যাপচা ইয়াত যেনেকৈ আছে তেনেকৈ আপোনালোকে ইয়াত ফিল কৰিব সম্পূৰ্ণ ফিল কৰি আপোনালোকে কি কৰিব সাবমিটত ক্লিক কৰিব ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত আপোনালোকে কি কৰিব ইয়াত সেই ৰেজিষ্ট্ৰেচন কৰা নম্বৰটো আপোনালোকে মোবাইল নম্বৰটো ইয়াত এন্টাৰ কৰিব মই এন্টাৰ কৰি দেখুৱাই আছো আপোনালোকক ইয়াত মোবাইল নম্বৰ এন্টাৰ কৰাৰ পিছত আপুনি কি কৰিব ইয়াত গেট ওটিপি ক্লিক কৰিব গেট ওটিপি ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা ওটিপি যাব সেই ওটিপিটো আপুনি কি কৰিব ইয়াত সেই ওটিপিটো আপুনি ইয়াত এন্টাৰ কৰিব ওটিপি এন্টাৰ কৰাৰ পিছত আপোনালোকে আকৌ ইয়াত সিকিউৰিটি কোড বুলি আছে এইটো আপোনালোকে ইয়াত নেক্সট তলত ফিল কৰিব পিছত ইয়াত সাইন ইনত ক্লিক কৰিব আপোনালোকে সাইন ইনত ক্লিক কৰাৰ পিছত আপোনালোকে নতুন উইন্ডো পেজ খোলা দেখিব আকৌ আপোনালোকে চাই থাকিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে এনেকৈ লগইন কৰি আপোনালোকে ইয়াত আহি কৰ্নাৰত তিনিটা লাইন আছে ইয়াত সেই লাইনত আপোনালোকে ক্লিক কৰি কি কৰিব নতুন এপ্লাইৰ কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব নিউ এপ্লিকেশনত ক্লিক কৰিব নিউ এপ্লিকেশনত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াত ফৰ্মখন খোল খাইছে এতিয়া আপোনালোকে সিলেক্ট কৰিব ইয়াত যেহেতু মোৰ অটোমেটিক আগত আসাম সিলেক্ট কৰা আছিল এটা অটোমেটিক লৈ লৈছে ইয়াত আৰু ইয়াত আপোনালোকে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ডিস্ট্ৰিক্ট আপোনাৰ কি হয় সেইটো আপোনালোকে সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত ব্লক সিলেক্ট কৰিব আৰু পঞ্চায়ত নেম আপোনালোকে ইয়াত সিলেক্ট কৰিব কি হয় আৰু ইয়াত ভিলেজ নেম সিলেক্ট কৰিব আৰু হেবিটেশন ইয়াত আছে হেবিটেশন নেম আপোনালোকে ইয়াত হেবিটেশন নেম ভিলেজ গাঁৱে হ'ব আপোনালোকে পিছত কি কৰিব ইয়াত নেম অফ দা এপ্লিকেশন এজ পাৰ আধাৰ আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকৈ আছে নাম তেনেকৈ সেম আপোনালোকে ইয়াত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াত কি কৰিব আধাৰ নম্বৰ ইয়াত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াত টিক দিব ইয়াত টিক দিয়াৰ পিছত আপোনালোকে কি কৰিব ইয়াত ভেৰিফাই কৰিব আৰু পিছত আপোনালোকে কি কৰিব ইয়াত ফাদাৰৰ নেম বা হাজবেণ্ডৰ নেম আপোনালোকে ইয়াত এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপোনালোকে জেন্ডাৰ ফিমেল হয় না ফিমেল হয় আপোনালোকে সিলেক্ট কৰিব আৰু ক্যাটেগৰী APL না BPL হয় সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব ক্যাটেগৰী আৰু ইয়াত আছে আপোনালোকৰ BPL সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত সিলেক্ট কৰিব সাব ক্যাটেগৰী আপোনাৰ যদি ST হয় আপুনি সিলেক্ট কৰি ল'ব সাব ক্যাটেগৰী ST হয় না কি হয় আপোনালোকে সিলেক্ট কৰি ল'ব আৰু ইয়াত কাৰ্ড টাইপ আধাৰ কাৰ্ড এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত আপোনালোকে আকৌ ইয়াত মোবাইল নম্বৰ এন্টাৰ কৰিব যদি আপোনালোকৰ ইমেইল আইডি থাকে তেন্তে আপোনালোকে ইয়াত ইমেইল আইডি দিব আৰু এড্ৰেছ সম্পূৰ্ণ ইয়াত আপোনালোকে কি কৰিব ইয়াত সম্পূৰ্ণ এড্ৰেছ ইয়াত ফিল কৰিব আৰু ফিল কৰাৰ পিছত আপোনালোকে ইয়াত বেংকৰ IFSC কোডটো আপোনালোকে ইয়াত এন্টাৰ কৰিব নেম অফ দা বেংক আপোনালোকে ইয়াত বেংক নেমটো দিব আৰু আপোনাৰ বেংকৰ ব্ৰাঞ্চ কোড হয় সেইটো আপোনালোকে ইয়াত এন্টাৰ কৰিব লাগিব আৰু ইয়াত ব্ৰাঞ্চৰ এড্ৰেছ দিব লাগিব আৰু ইয়াত বেংক ষ্টেট টু সিলেক্ট কৰিব লাগিব কোড হয় আসাম হয় না কি হয় আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব আৰু বেংক ডিস্ট্ৰিক্ট আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব ডিস্ট্ৰিক্ট কি হয় বেংকৰ আৰু ইয়াত একাউন্ট নাম্বাৰ এন্টাৰ কৰিব একাউন্ট নাম্বাৰ এন্টাৰ কৰাৰ পিছত আকৌ আপোনালোকে ইয়াত কনফাৰ্মেশনৰ কাৰণে আপোনালোকে কি কৰিব ইয়াত একাউন্ট নাম্বাৰ আকৌ এবাৰ দিব পিছত আপোনালোকে বেংকৰ পাছবুক আপোনালোকে ইয়াত এন্টাৰ কৰিব বেংকৰ পাছবুক ইয়াত আপোনালোকে এন্টাৰ কৰি ইয়াত আপলোড কৰি কি কৰিব ইয়াত এপ্লাইত আছে এপ্লাই আৰু পাছবুকটো 200 কিবিৰ ওপৰত হ'ব না লাগিব ইয়াত দেখুৱাইছে JPG বা PNG বা PDF ফাইলত হলো হ'বগৈ JPEG হলো হ'ব ইয়াত কি দি আছে পাছবুকটো আপোনাৰ হ'ব লাগিব PDF JPEG PNG হ'ব লাগিব আৰু 200 কিবি ভিতৰত হ'ব লাগিব পিছত আপোনালোকে কি কৰিব ইয়াত এপ্লাইত ক্লিক কৰিব এপ্লাইত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব আপোনালোকে ইয়াত আহি ভিউ এপ্লিকেশন ষ্টেটাছত আপোনালোকে ইয়াত আহি চেক কৰিব পাৰিব আপোনালোকে ইয়াত সো বন্ধুসকল আজি ভিডিওটি মানে যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ